ল্যাপটপটো তাৰ বোলে শুনছা ল্যাপটপ লৈ যাব ঘৰত ল্যাপটপ মোৰ নিব নিদিব তাৰ তেওঁৰ হয় ল্যাপটপ ঘটনাটো মানে 1 লাখ টকা ট্ৰান্সফাৰ কৰিব দিছিলোঁ আমাৰ বকুলীয়া CSP পাপ্পু হাতত তেওঁ কি কৰিলে 1 লাখৰ ভিতৰত 60,000 টকা ট্ৰান্সফাৰ কৰিলে 40,000 টকা নেট কিবা চাৰ্ভাৰ প্ৰব্লেম বুলি ক'লে এতিয়ালৈকে পঠোৱাই নাই কি নাম দোকানখনৰ নাম পাপ্পু দোকানখনৰ নাম ৰিংকু বৰ্মনৰ নামত আছে দোকানখন আছে বহুতৰ পৰা তেনেকুৱা কৰিছে তেনেকে বহুত মানুহ আছে কিমান মান এতিয়া কি হৈছে এতিয়া একচুৱেলিটো 20 জন মান এতিয়া থানাত আহিছে বাৰু কমপ্লেইন দিবৰ কাৰণে আৰু এতিয়া থানাত সোধা পোছা কৰি আছে কি হয় পুলিচে ধৰি আনিছে কি কৰিছে পইচাবিলাক খুদুনতে জুৱা খেলিছে শুনিছে জুৱা খেলিছে আগতো তেনেকুৱা কৰে নেকি আগে পিছেতো তেনেকে শুনা নাই আমাৰ পইচা বৰ্তমানতো সোমাই আছে ফোন কৰিলে তেখেতক কল ৰিচিভ নকৰে উল্টা পুল্টা গালিও পাৰে বুলিও উল্টা গালি তেনেকে পাৰা নাই কিন্তু ফোনটো ৰিচিভ নকৰে ক'ত আছে দোকানখন বকলীয়া ইউনাইটেড কাৰ্বি ক্লাবৰ ওচৰত